নমস্কাৰ আজি কেইটামান মই বিশেষ কথা লৈ এই ভিডিঅ'টো বনাব লৈছোঁ নমস্কাৰ বন্ধুসকল এই ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে কিছু কথা আপোনালোকৰ লগত আমি আলোচনা কৰি লওঁ জোনবাই ডেমফুলৰ দিনৰ পৰা আৰু জোনবাই ডেমফুলৰ পৰাই চিনাকি হোৱা নয়ন নীলিম ৰংমন ইত্যাদি বহুতো হিট চিনেমাৰে ৰাইজৰ মাজত বিপুল সমাদৰ লাভ কৰা নয়ন নীলিম এতিয়া বহু বছৰ বিৰতিৰ পিছত আকৌ এখন চিনেমা তেওঁ আমাৰ অসমীয়া চিনেমা জগতলৈ দিছিলে সেইখন হৈছে বন্ধু যি ইতিমধ্যেই জনপ্ৰিয়তা আৰু বক্স অফিচত ভাল প্ৰদৰ্শন দেখুৱাইছে যদি আপুনি বন্ধু চোৱা নাই ওচৰৰ চিনেমা হলত চাই লওক কিন্তু এই জনপ্ৰিয় অভিনেতাগৰাকীক নেৰা হৈছে বিতৰ্কই সকলোৰে চিনাকি জনপ্ৰিয় অভিনেত্ৰী শ্যামান্তিকা শৰ্মাৰ লগত বহুতো বিতৰ্ক শেষ হৈছিলহে আকৌ তেনেতে এগৰাকী নতুন অভিনেত্ৰীয়ে তেখেতৰ লগত ভাল পোৱাৰ সম্পৰ্ক থকা বুলি নতুন বিতৰ্ক এটা সৃষ্টি কৰিছে সেই অভিনেত্ৰীগৰাকীয়ে নিজেই লাইভ আহি এই কথাষাৰ সদৰি যদিও এই ক্ষেত্ৰত এতিয়ালৈকে নয়ন নীলিমে কোনো ধৰণৰ মন্তব্য আমাৰ মাজলৈ দিয়া নাই নয়ন নীলিমৰ মন্তব্যৰ পিছতহে সঁচা মিছাখিনি গম পোৱা যাব আহকচোন অভিনেত্ৰীগৰাকীৰ এই কথাখিনি আমি শুনি লওঁ নমস্কাৰ আজি কেইটামান মই বিশেষ কথা লৈ এই ভিডিঅ'টো বনাব লৈছোঁ আজি কেইদিনমান ধৰি মোৰ মনত কিছুমান কথাই বৰকৈ আমনি কৰি আছে না মই ভালকৈ খাব পাৰিছোঁ না মই ভালকৈ শুব পাৰিছোঁ মোৰ এক্সামো চলি আছে এক্সামতো মই কোনো ধৰণৰ মন দিব পৰা নাই যদিও এই ক্ষেত্ৰত এতিয়ালৈকে নয়ন নীলিমে কোনো ধৰণৰ মন্তব্য আমাৰ মাজলৈ দিয়া নাই নয়ন নীলিমৰ মন্তব্যৰ পিছতহে সঁচা কেইদিনমান আগতে আহকচোন ছ'চিয়েল মিডিয়াৰ যোগেদি কথাখিনি আমি শুনি লওঁ এটা ভিডিঅ' ভাইৰেল হৈছিলে যে নয়ন নীলিমৰ মাতৃয়ে তেখেতৰ কাৰণে কইনা বিচাৰি থকা সেইটো শুনিয়ে মই আচলতে ভিডিঅ'টো বনালোঁ আজি প্ৰায় 1-1.5 বছৰ আগতে আচলতে 2 বছৰৰ পৰা হ'ল তেখেতক এটা মিউজিকেল ফিল্মৰ শ্বুটিঙত লগ পাইছিলোঁ তেখেতৰ লগত একেলগে কাম কৰিছিলোঁ আৰু তেখেতৰ যোনখন বন্ধু মুভি সেই মুভি প্ৰমোশ্যনতো মই তেখেতৰ লগতে আছিলোঁ আমাৰ মাজত আচলতে এটা ভাল বণ্ডিং হৈছিলে ভাবিছিলোঁ আমাৰ ৰিলেশ্যনটো আগুৱাই গ'ল হয় কিন্তু নহ'ল